হেল্ল' গাইজ, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা আটাৰ পেনকেক। হয়, পেনকেকটোৰ ৰেচিপি মই ভিডিঅ'টোত জনাম। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব আৰু কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমাক লাগিব 2টা কল, তাৰ পিছতে লাগিব এটা কণী। এনেদৰে মই কল দুটা গুচাই ল'লোঁ আৰু কণীটো দি দিলোঁ আৰু লাগিব আধা কাপ গাখীৰ, কুহুমীয়া হ'লেও হ'ব। গাখীৰখিনি দি দিলোঁ। একেবাৰে সহজ ৰেচিপি, ঘৰতে বনাই ৰাতিপুৱাৰ কাৰণে ব্ৰেকফাষ্ট খুব সুন্দৰ। ইয়াত মই চেনি দি দিছোঁ আধা চাহ চামুচ। চেনিটো স্কিপ কৰি হানি দিবও পাৰি, নাইবা ইয়াতে গুড়ো দিব পাৰি, তেতিয়া হেল্ডি হ'ব। আৰু মই নিমখ দিলোঁ। তাৰপিছত এয়া ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। এতিয়া ইয়াৰ কাৰণে লাগিব, সাধাৰণতে ময়দা দি বনোৱা হয়, কিন্তু আজি মই অলপ বেলেগ ধৰণে বনাইছোঁ। ইয়াত আটাৰ ব্যৱহাৰ কৰিছোঁ আৰু আটা আধা কাপ দি লৈছোঁ, কাৰণ মই বৰ বেছি নবনাওঁ। যদি বেছি বনাই ইয়াৰ পৰিমাণটো বেছি হ'ব। ইয়াতে দি দিছোঁ মই বেকিং পাউডাৰ আৰু গোটেইখিনি মিলাই লৈছোঁ, কাৰণ তেতিয়া ফুলিব। আৰু যিখিনি মিক্সিত মাৰি লৈছিলোঁ সেইখিনি মই দি দিছোঁ। আৰু ইয়াৰ পৰিমাণ মতে ইমানো পাতল কৰিব নালাগে, ইমানো ডাঠ কৰিব নালাগে, তেনেকুৱা মিডিয়ামত মই এনেকৈ মিলাই ল'লোঁ। এতিয়া টাৱা এখন গৰম কৰিলোঁ। যিকোনো সাধাৰণ টাৱাতে বনাব পাৰি। টাৱাখন গৰম কৰি কম পৰিমাণৰ তেল দিলোঁ, কাৰণ ৰাতিপুৱাৰ হয়, গতিকে ইমান তেল খোৱাটো অপকাৰী। তেল অকণমান দিছোঁ। তাৰপিছত দি দিছোঁ যিখিনি গলি লৈছিলোঁ সেইখিনি বেটাৰ। এয়া অকণমান ওপৰে ওপৰে এনেদৰে দি দিছোঁ, যাতে অকণ পাতল হয়। গেছটো একেবাৰে ল' ফ্লেমত ৰাখিব লাগিব, যাতে জ্বলি নাযায় আৰু সিজি যায় মাজৰ অংশ। এয়া ধুনীয়াকৈ ফুট হৈ যাব। সঁচাকৈ বনাই বহুত ধুনীয়া লাগে আৰু খাবলৈও বহুত ধুনীয়াই হয়। এয়া আমাৰ ৰেডি হৈ গ'ল বানানা পেনকেক, যিটো ৰাতিপুৱাৰ কাৰণে একেবাৰে উপযোগী। আৰু ইয়াক যিকোনো ফ্ৰুটছৰ লগত, আপেল হওক, আম হওক, আমি পৰিৱেশন কৰিব পাৰোঁ আৰু খুব ধুনীয়াকৈ খাব পাৰোঁ। এয়া আমাৰ পেনকেক। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, আৰু লগতে আপুনি যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব। আটাৰ পেনকেক খাবলৈ কিন্তু বহুত সোৱাদযুক্ত হৈছিল। তেতিয়াহ'লে মই খাই থাকোঁ, কিন্তু আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আৰু বহুতো নতুনত্বৰে। অশেষ ধন্যবাদ।